কিয় তাৰ মানা নাই কিয় আমাক লাগে ন্যায় জন্মনিৰ আমাক ন্যায় লাগে আমি যিমানলৈকে ন্যায় নিদিয়ে আমি প্ৰতিবাদ নষ্ট কৰি থাকিম জন্মিনীৰ ৰাভায়ে মানে যেনেকৈ মানে হত্যা কৰি পথ দুৰ্ঘটনা কৰোৱাইছিল কিন্তু সেইটো কথা আমি অসন্তুষ্ট কাৰণ আজিলৈকে CBI তদন্ত বুলি আমি শুনিছোঁ কিন্তু আজিলৈকে CBI তদন্ত মানে আজিলৈকে হাতত লোৱা নাই সেইটো কাৰণে আমি আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আমি বাধ্য হৈছোঁ আৰু যিয়ে নহওক যিমান দিনলৈকে আমি মানে SI জন্মনী ৰাভাক ন্যায় নাপায় সিমান দিনলৈকে আমি এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথ ওলাইকে আমি আন্দোলন কৰিয়ে থাকিম আজি কেই ঘণ্টা লৈছে আজি আমি 30 মিনিট লৈছোঁ আধা ঘণ্টা আমি আধা ঘণ্টা সময় কিনে আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিম মোটামুটি আপোনালোকে চাওক মই ক'ব নোৱাৰোঁ আৰু মানুহকেইটা আহি আছে ওলাই আছে যিমান পাৰে ইমান ওলাই থাকিব এতিয়া আপোনালোকে চাওক ইমান হাজাৰ মানুহ আৰু চাগে নিশ্চয় আহিব আমাৰ মাজত আজি আমাৰ আজি যোনটো কাৰ্যসূচী আমি RSU RX BRKR ৰাভা গণমঞ্চ RDC মানে সকলোৱে সংগঠন সাত সংগঠন মিলি কিনে আজি এইটো মানে প্ৰগ্ৰামটো লোৱা হৈছে আজি ইয়াৰ পিছত যদি চৰকাৰে যদি গুৰুত্ব নিদিয়ে আমি যেনেকুৱা পৰ্যায়ে যাব লাগে এই ন্যায় নোপোৱালৈকে আমি এনেকুৱা কাৰ্যসূচী আৰম্ভ কৰিয়ে থাকিম আমাৰ মূল দাবী হ'ল আমাৰ জন্মনী ৰাভায়ে মানে ন্যায় পাব লাগে তাৰ লগত যিমান হত্যাকাণ্ড জড়িত আছে মানে অতি সোনকালে CBI তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু মানে উচিত শাস্তি প্ৰদান কৰিব লাগে আমাৰ CBI to engage কৰিছে আপোনাৰ ডিমাণ্ড আছে CBI হ'ব লাগে গলে CBI হাতত এতিয়ালৈকে দিয়া নাই তো আমিও জানো CBI লোৱাই নাই নাই CBI লৈছে ন লৈছে অলৰেডি লৈছে আপোনাক কোনে ক'লে বাইদেউ একচেপ্ট কৰা নাই কোনে ক'লে মুখ্যমন্ত্ৰী CBI দিছে এইটো আমি কোনে ক'লে আপোনাক ৰখিলে না